কেইটামান বনিয়াৰ বাবে আজি অসমত কেৱল কান্দোন কেৱল চকুলো যদি মানুহজনক চম্ভালিবই নোৱাৰে যদি জুবিন দাক আপোনালোকে চম্ভালিবই নোৱাৰে আমি জুবিন গাৰ্গৰ লগত আছো বুলি কৈ ভেটাহি মাৰি ফ্লেক্স দেখাবলৈ কিয় গৈছিল আপোনালোকে জুবিন দাক পুতলাৰ দৰে ইউজ কৰি সেই নিজৰ পকেট গৰম কৰা মানুহ প্ৰত্যেকজনে হেয়া লাগিলে শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অমৃত প্ৰভা মহন্তই হওক শেখৰজ্যোতি গোস্বামীয়ে হওক প্ৰত্যেকেই জুবিন দাক যোনে ইউজ কৰিছে নিজৰ পকেট গৰম কৰিবলৈ প্ৰত্যেকে শাস্তি পাবই লাগিব আজি 29টা দিন হ'ল অথচ এতিয়াও আমাৰ গৰিমা বয়ে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিবলগীয়া হৈছে বাক্সাত হোৱা ঘটনাটোৰ পিছতে আমাক অনুৰোধ জনাইছিল যে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি সৰল আৰু কিছুমান সাধাৰণ কথাৰে আমি যাতে সময়ক সহযোগ কৰোঁ আৰু আমিও বিচাৰোঁ যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোত অসমৰ এজনো যাতে সাধাৰণ মানুহৰ এটুপ তেজো যাতে অসম ভূমিত নপৰে আৰু যদি এনেকুৱা হয় তাতকৈ ডাঙৰ লাজৰ কথা আমাৰ অসমৰ বাবে একো হ'ব নোৱাৰে গৰিমা বয়ে 10টা দিনৰ সময়সীমা বান্ধি দিছিল জুবিন দাৰ ন্যায়ৰ বাবে আৰু এই কথাটো সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছিল আৰু প্ৰত্যেকে নিজৰ কিছুমান কথা কৈছিল যে ন্যায় এটা দীঘলীয়া প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো টাইম লাগে সকলো বস্তু নিখুঁতভাৱে পৰ্যবেক্ষণ কৰিবলৈ আমিও বুজি পাওঁ যে ন্যায় প্ৰক্ৰিয়া টাইম লাগে কিন্তু আসলতে আমি কোনজন ব্যক্তিৰ ন্যায়ৰ বাবে সময় বিচাৰি আছো সেইজন ব্যক্তিৰ যিজনে 19,000 দিন জীয়াই থাকি 38,000তকৈ বেছি গান গাইছিল আমি সেইজন ব্যক্তিৰ ন্যায়ৰ বাবে সময় বিচাৰি আছো যিজনে এটা নিশাত 36টা গান গাইছিল এইবোৰ দেখিলে শুনিলে অসম্ভৱ টাইপে লাগে কিন্তু তেওঁ কৰিছিল এতিয়া প্ৰশাসনে আৰু অসম চৰকাৰে কৰি দেখাব লাগিব কাৰণ এইটো কোনো বিশেষ ব্যক্তিৰ বাবে বিচৰা ন্যায় নহয় ইয়াত এটা জাতিৰ স্বাভিমান জড়িত হৈ আছে ইয়াত এটা জাতিৰ খুব জড়িত হৈ আছে ইয়াত এটা জাতিৰ আবেগ জড়িত হৈ আছে আৰু আমি প্ৰত্যেকই বিচাৰিছো যে জুবিন দাই অতি কম সময়ৰ ভিতৰত অতি ন্যূনতম সময়ৰ ভিতৰত ন্যায় পাবই লাগিব আমি প্ৰত্যেকই বিচাৰিছো আৰু অনুৰোধ জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জুবিন দাৰ বিষয়টোৰ লগত জড়িত প্ৰত্যেকজন প্ৰশাসনিক বিষয়া আৰু এছআইটিক অনুৰোধ জনাইছো যাতে জুবিন দাৰ যেটো ন্যায় প্ৰক্ৰিয়া আছে হেতু অতি ন্যূনতম সময়ৰ ভিতৰত সম্পন্ন হয় আৰু জুবিন দাই যাতে অতি কম সময়ৰ ভিতৰত অতি ন্যূনতম সময়ৰ ভিতৰত ন্যায় পায় প্ৰত্যেকজন অসমীয়াই বিচাৰিছে প্ৰত্যেকজন অসমবাসীয়ে বিচাৰিছে আৰু আমাৰ মৰমৰ গৰিমা বউ বিচাৰিছে গতিকে অতি কম সময়ৰ ভিতৰত অতি ন্যূনতম সময়ৰ ভিতৰত আমাক ন্যায় লাগে জুবিন দাৰ মই ইয়াৰ আগৰ ভিডিঅ'টোতে কৈছিলো যে আসলতে ক'বলৈ গ'লে জুবিন দাই কেতিয়াও ন্যায় নাপায় কাৰণ তেওঁৰ লগত হোৱা ঘটনাবোৰ আমি নোহোৱা কৰি দিব নোৱাৰো কিন্তু অসমবাসীয়ে আৰু পৰিয়ালটোৱে আৰু ভাৰতবাসীয়ে ন্যায় পাবই লাগিব সেই কালপ্ৰিত কেইটা শাস্তি পাবই লাগিব জুবিন দাক পুতলাৰ দৰে ইউজ কৰি সেই নিজৰ পকেট গৰম কৰা মানুহ প্ৰত্যেকজনে হেয়া লাগিলে শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অমৃত প্ৰভা মহন্তই হওক শেখৰজ্যোতি গোস্বামীয়ে হওক প্ৰত্যেকেই জুবিন দাক যোনে ইউজ কৰিছে নিজৰ পকেট গৰম কৰিবলৈ প্ৰত্যেকে শাস্তি পাবই লাগিব আৰু আমি প্ৰত্যেকেই বিচাৰিছো প্ৰত্যেকেই জানিব বিচাৰো যে আসলতে 19 ছেপ্টেম্বৰত কি হৈছিল কাৰণ এজন সাতুৰিব জনা মানুহে হেয়া লাগিলে তেওঁ যিমানে দুৰ্বলতাত নাথাকক কিয় যিমানে দুৰ্বল হৈ নাথাকক কিয় 12-13টা মানুহৰ উপস্থিতিত মৃত্যু পৰ্যায়লৈ যাব কেতিয়াও নোৱাৰে কি হৈছিল 19 ছেপ্টেম্বৰত আমাক সকলো কথাৰ উত্তৰ লাগে সকলো প্ৰশ্নৰ উত্তৰ লাগে আৰু আমি সকলোবোৰ বিচাৰো জানিব গোটেই অসমবাসীয়ে বিচাৰিছে গৰিমা বউ জানে যে তেওঁৰ মানুহজন আমাৰ মৰমৰ জুবিন দাজন আৰু কেতিয়াও উভতি নাহে কিন্তু মানুহজন নোহোৱা হোৱাৰ প্ৰকৃত কাৰণ আৰু প্ৰকৃত কাৰকবোৰ জনাটো খুবেই দৰকাৰী আমাৰ কাৰণে গৰিমা বউৰ কাৰণে কাৰণ আমি প্ৰত্যেকেই জানো কোনোবা যেতিয়া আমাৰ একদম আপোন মানুহ আমাৰ যেতিয়া একেবাৰে ওচৰৰ মানুহ এজন নোহোৱা হৈ যায় হেয়া লাগিলে আমাৰ বন্ধু হ'ব পাৰে আমাৰ বেষ্ট ফ্ৰেণ্ড হ'ব পাৰে হেয়া আমাৰ পৰিয়ালৰ কোনোবা আপোন মানুহ হ'ব পাৰে যেতিয়া কোনো কাৰণ নোহোৱাকৈ আমাৰ মাজৰ পৰা গুচি যায় হঠাৎ সেই বস্তুটো সেই বুকুৰ পুৰণিবোৰ অনুভৱ কৰাটো সেই সময়ত বেলেগৰ কাৰণে সম্ভৱ নহয় আমি এতিয়া গৰিমা বউৰ বুকুৰ পুৰণিবোৰ আমি অনুভৱ কৰিব নোৱাৰো মানুহ এজন মাজ নিখাই এনেই নিজৰ স্বামীৰ সমাধি ক্ষেত্ৰত যাই বহি নাথাকে কান্দি কথা পাতি নাথাকে সেই মৰি যোৱা মানুহৰ সমাধি ক্ষেত্ৰত এনে বহি নাথাকে মানুহ এজন কিমান বুকুত জুই থাকিব পাৰে কিমান কষ্টত থাকিব পাৰে সেই কথাটো সেই সময়ত কেৱল তেওঁ অনুভৱ কৰিছিল আমি বৰে নোৱাৰো কেইটামান বনিয়াৰ বাবে আজি অসমত কেৱল কান্দোন কেৱল চকুলো যদি মানুহজনক চম্ভালিবই নোৱাৰে যদি জুবিন দাক আপোনালোকে চম্ভালিবই নোৱাৰে আমি জুবিন গাৰ্গৰ লগত আছো বুলি কৈ ভেটাহি মাৰি ফ্লেক্স দেখাবলৈ কিয় গৈছিল আপোনালোকে যদি কয় যে আমি জুবিন গাৰ্গৰ লগত আছো যদি চম্ভালিবই নোৱাৰে মানুহজনক কিয় ফ্লেক্স মাৰিছিল আপোনালোকে খণ্ডকৈ দিয়া প্ৰত্যেকটো ভিডিঅ'ত দেখিছো নিজকে জুবিন গাৰ্গৰ সমসাময়িক বুলি ভাবি আপোনালোকে চাগে পাহৰি গৈছিল হেয়া জুবিন গাৰ্গ আছিল জুবিন গাৰ্গ আছিল মই আপুনি কেতিয়াও নাছিল সেইজন জুবিন গাৰ্গ আছিল নিজকে সমসাময়িক বুলি ভাবি লৈছিল সেই সময়ত পাহৰি গৈছিল সেইজন জুবিন গাৰ্গ আছিল
আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক প্ৰশাসনক যাতে জুবিন দাৰ ন্যায় প্ৰক্ৰিয়াটো অতি ন্যূনতম সময়ৰ ভিতৰত সম্পন্ন হয় আৰু মৃত্যুৰ প্ৰত্যেকটো কাৰণ আৰু কাৰকবোৰ যাতে চলচলীয়াকৈ সকলোৱে জানিব পাৰে, সকলোৱে বুজিব পাৰে, যিবোৰ মানুহৰ মনত প্ৰশ্ন সেইবোৰৰ উত্তৰ পায় আৰু প্ৰত্যেকটো প্ৰশ্ন আমি যাতে শুদ্ধভাৱে ইয়াৰ উত্তৰটো যাতে আমি পাওঁ। আৰু সেইটোৱেই বিচাৰিছোঁ, আমি প্ৰত্যেকেই বিচাৰিছোঁ, গোটেই অসমবাসীয়ে বিচাৰিছে। আৰু প্ৰত্যেকজন অসমীয়াই যাতে স্বাভিমানী হৈ থাকিব পাৰে আৰু গোটেই অসমখনক যাতে আমি জুবিনময় কৰি ৰাখিব পাৰোঁ। নমস্কাৰ।